গুড মৰ্ণিং। এতিয়া মই তেজপুৰ যাবলৈ ৰেডি হ'ম। ঘৰৰ পৰা যোৱা সময় আহি গ'ল। এয়া মই ৰেডি হৈ গ'লোঁ যাবলৈ। দেউতাই 500 টকা এটা দিলে। তাৰ পাছত এয়া মোক মায়ে গাড়ী লৈ বুলি থ'বলৈ আহিছে। আমি দুজনী গৈ আছোঁ গাড়ী লৈ। এয়া মোৰ মিষ্টাৰ আহি গ'ল মোক নিবলৈ আৰু আহি এয়া ৰুম সোমালোহি। ৰুম সোমাই অলপ ফ্ৰেছ হৈ এয়া ভাত খাবলৈ বহিলোঁ। তাৰ পাছত অলপ ৰেষ্ট লৈ মই ওলালোঁ শনিবাৰ বজাৰলৈ বুলি। যিহেতু সোমবাৰে মোৰ দেওৰৰ লগুণ দিয়নি আছে। এয়া মই গৈ শনিবাৰ বজাৰ পালোঁগৈ। ইমান যে মানুহ হৈছে নহয়। তাৰ পাছত এয়া মায়ে বজাৰ কৰি আছে। আজি বজাৰো বহুত কৰিব লাগিব যিহেতু লগুণ দিয়নি আছে। তাৰ পাছত এয়া আমাৰ বজাৰ কৰা হ'লেই। এয়া 3খনকৈ বেগ যিহেতু আমি দাঙিব নোৱাৰোঁ, সেয়েহে তেওঁ আহিলে গাড়ীখন লৈ বজাৰৰ বেগকেইটা উঠাই দিবলৈ। তাৰ পাছত মাক ৰাখি মই ওলালোঁ কিবা এটা খাবলৈ বুলি। এয়া আমি গৈ পালোঁ টুমুকীৰ ওচৰতে থকা এখন কেফে। তাতে এয়া কিবা খাবলৈ আমি অৰ্ডাৰ দিছোঁ। এয়া আহি পালেহি। গাখীৰ চাহ তেওঁৰ ফেভৰেট হয়। চিকেন চেণ্ডউইচ দিছিলোঁ আমি অৰ্ডাৰ। এয়া আহি পালেহি। তাৰপাছত এয়া খাই আছোঁ আৰু। বজাৰ কৰি ভাগৰ লাগিছিলে যে সেইকাৰণে খাই অলপ এনাৰ্জি গোটাই লৈছোঁ। তাৰ পাছত মই ওলাই এখন দোকানত দেখোঁ চিকেন 65 চিপছ এটাও ওলাইছে। চিকেন আৰু। তাৰ পাছত ময়ো চিপছটো লৈ ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ইমানেই আছিল। বাই।